Hey guys, welcome to my new blog. আজি প্ৰথম গৈ আছোঁ বিশাল মেগা মাৰ্কেট কাৰণ তাত ল'ম দুটা গিফ্ট আৰু সেই গিফ্ট দুটা ক'ত দিওঁ কি কৰোঁ আপোনালোকে ব্লগটো চাওক তেতিয়া গম পাব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি আহি আছোঁ প্ৰথম এতিয়া বিশাল আৰু বিশালত ল'ম দুটা গিফ্ট আৰু সেই গিফ্টকেইটা ক'ত দিওঁ কি কৰোঁ আপোনালোকে ভিডিঅ'টো চালে গম পাব আৰু এতিয়াই কৈ নিদিওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক গম পাব। তো বিশাল পালোহি আমি তো বলক ফাইনেলি আমি আহি পালোহি বিশালৰ ওচৰত আৰু এতিয়া প্ৰথম স্কুটি পাৰ্কিঙত লগাম কাৰণ আগত পাৰ্কিং নাপায় ইয়াত লগাই আমি যাম খোজকাঢ়ি। তো বলক আৰু দেখাম বিশালৰ ভিতৰতো কেনেকুৱা কি। তো বলক ফাইনেলি বিশালৰ ভিতৰত সোমাই আহিলোঁ। এতিয়া পূৰা বিচাৰি আছোঁ কি গিফ্ট দিলে ভাল হ'ব। তো প্ৰথম বিচাৰি লওঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। আপোনালোকক দেখাম দিয়ক, টেনশ্যন ল'ব নালাগে, চাই থাকক ভিডিঅ'টো। আপোনালোকো আহিব পাৰে বিশালত বজাৰ চজাৰ কৰিবৰ কাৰণে। তো যোনে যোনে বাহিৰৰ পৰা চাই যদি লখিমপুৰ আহে বিশালত সোমাব পাৰে কাৰণ এইটো চবৰে বাজেটৰ মল, বেছি দামীও নহয় বেছি কম দামীও নহয়, এটা লিমিট। তো আহিব পূৰা বজাৰ কৰিব আৰু বিশালত ভিৰটো বহুত হয় কাৰণ লখিমপুৰৰ মানুহে জানেই বিশালত নন ষ্টপ মানুহ থাকেই। ভিৰ হোৱা মেইন কাৰণটো হৈছে বিশালৰ ভিতৰত আপোনালোকে সকলো বস্তুৱে পাব, ৰেচনৰ পৰা কাপোৰলৈকে সকলো এভেইলেবল আছে আৰু কাৰো ওচৰত ইমান টাইম নাই আজিকালি 10খন দোকানত গৈ 10টা বস্তু কিনিবৰ কাৰণে। তো বিশালত আহে সকলো বস্তু উঠাই লয় আৰু সেইটো কাৰণে আপোনাৰ নন ষ্টপ ইয়াত আপোনাৰ ভিৰ পাবই। ফাইনেলি আমি গিফ্ট দুটা লৈ ল'লোঁ। এতিয়া বাহিৰৰ বেলেগ এখন দোকানত পেকিং কৰাব লাগিব। তো বলক যাওঁ। এয়া চাওক, ইয়াত আপোনালোকক সকলো বস্তুৱেই পাব, বেগৰ পৰা ধৰি জোতাৰ পৰা কাপোৰৰ পৰা সকলো এভেইলেবল। বলক ফাইনেলি আমি বিশালৰ পৰা ওলাই আহিলোঁ। এতিয়া বিচাৰি আছোঁ মই বসন্তীখন, পাৰ্কিঙত ৰখাই থৈ গৈছিলোঁ, ক'ত গুচি গ'ল নেকি। আছে দেখিলোঁ। তো বলক বস্তুকেইটা ভৰাই লওঁ। এইখন বিশাল, আমি এতিয়া ইয়াৰ পৰাই ওলাইছিলোঁ আৰু তাৰ নেক্সট আপোনাৰ পাব SBI মেইন ব্ৰাঞ্চৰ সিফালৰ বিল্ডিংটোৱে বিশাল আৰু এইটো ৰোডতে আপোনালোকে এইফালে আৰু এটা শ্বপিং মল পাব ষ্টাইল বজাৰ, যিটো এতিয়া আপোনালোকে আৰু অলপ ডাঙৰ কৰিছে নেকি, বনাই থকা দেখিছোঁ, এইটো দেখিবলৈ পাইছে আৰু কেইদিনমানৰ পাছত আপোনাৰ এইটোও হ'ব। এইটো হোৱাৰ লগে লগে আপোনালোকক ইয়াৰ ওপৰতো এটা ৰিভিউ দিম। চেনেলটোত যদি আজি কোনোবা নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকন টেপ কৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব, আপোনাৰ অনুভৱটো জনাবলৈ নাপাহৰিব কমেণ্টত। হে গাইজ, এতিয়া আমি সোমাইছোঁ এখন গিফ্ট আইটেমৰ দোকানত, মৰডুম ইয়াত আছে আৰু দোকানখন আপোনালোকক এবাৰ দেখাই দিছোঁ। ইয়াত আপোনাৰ সকলো ধৰণৰ কছমেটিক গিফ্ট আইটেম সকলো পোৱা যায় আৰু বহুত ধুনীয়া ধুনীয়া গিফ্ট আছে। কোনোবা আহিব পাৰে, কিনিলে ইয়াৰ পৰা কিনিব পাৰে। ভাল দোকান, সকলো বস্তুৱে আছে ইয়াত, আপোনাৰ কছমেটিক গিফ্ট আইটেম আৰু কিবা কিবি বেলেগো আছে, নিজে চাবহি পাৰে। আমি ইয়াত গিফ্ট দুটা পেকিং কৰাবৰ কাৰণে ৰখিলোঁ আৰু দেখাইছিলোঁ বিশালৰ পৰা গিফ্ট দুটা লৈছিলোঁ, ইয়াতে পেকিং কৰাই লওঁ
লৈ দিব লাগিব। চাওঁ কেনেকৈ কি পেকিং কৰে। এইখনতো আপোনাৰ সকলোৱে বস্তু আছে, আপোনাৰ চেণ্ডেললৈকে আছে। আপোনালোকক এবাৰ বাহিৰৰ পৰা মই দোকানখন দেখাই দিওঁ। আপোনাৰ মেইন হাইৱে কাষতে হয় আপোনাৰ দোকানখন, মধুমিয়া চেণ্টাৰতে এইখন চাব পাৰে। কাষ্টমাৰ বহুত আছিলে, সেইকাৰণে অলপ ৰখিবলগীয়া হ'ল। ফাইনেলি আমাৰ গিফ্টটো এতিয়া পেকিং হৈছে আৰু আমি এতিয়া গিফ্টটো পেকিং কৰাই যাম আৰু বাকীটো আপোনাৰ দেখাই আছোঁ। তো ভিডিঅ'টো চাই থাকক, স্কিপ নকৰাকৈ চাব। ফাইনেলি আমি গিফ্টটো পেকিং কৰাই দোকানখনৰ পৰা আহিলোঁ। এতিয়া আমি গৈ আছোঁ, আপোনালোকক কৈ দিছোঁ কদম মইনাপাৰাত এটা বাৰ্থডে পাৰ্টি আছে। আমাক তাত ইনভাইট কৰিছিলে, তো তাত গৈ আছোঁ প্ৰথম বাৰ্থডে খাবলৈ। আৰু বাৰ্থডে খোৱাৰ পাছত এখন বিয়া আছে বাইপাছত, আৰু তাতো যাব লাগিব। টাইম আপোনাৰ হৈ গ'ল 3টা বাজিলেই। আন্ধাৰ হৈ গ'লে অলপ প্ৰব্লেম হৈ যাব ভিডিঅ' শ্বুট কৰিবৰ কাৰণে। তো যি নহওক, আপোনালোকক যিমানটো পাৰোঁ দেখাবলৈ মই চেষ্টা কৰিম, আৰু চাই থাকক কি হয়। ফাইনেলি আমি আহি পালোহি আৰু এতিয়া বাৰ্থডেটো খাই বিয়াত যাম। ছোৱালীবিলাক দেখিছে মুখৰ আগত কেনেকৈ জঁপিয়াই ফুৰিছে। আচলতে কেমেৰা দেখি এটি লাজ কৰিছে, মেইন কথা এইটো। তো তাৰপিছত আপোনালোকক দেখাই আছোঁ, বাৰ্থডেটো খাই লওঁ। হে গাইজ, ফাইনেলি বাৰ্থডেটো খালোঁ। আৰু চৰি আপোনালোকক মই দেখাব নোৱাৰিলোঁ, কাৰণ মানুহ বহুত আছিলে আৰু গান চান বাজি আছিলে। আপোনাৰ ভিডিঅ' শ্বুট কৰা হ'লে মোক কপিৰাইট লাগি গ'ল হয়, সেইকাৰণে নুঠালোঁ। আৰু বাকী বিয়াখন আপোনালোকক দেখাম চিয়'ৰ। ব'লক যাওঁ। এতিয়া সময় হৈ গ'ল 4:30। আমি আহি আছোঁ এতিয়া বিয়াখনলৈ। বিয়াতো আপোনাৰ ঘৰ চৰ চিনি নাপাওঁ, সুধি যাব লাগিব। আৰু লাহে লাহে আন্ধাৰো হ'ব লৈছে, আপোনালোকে ভিডিঅ'টো দেখি গম পাইছেই। তো সোনকালে যাওঁ, আপোনালোককো দেখাওঁ বিয়াখন। তো ব'লক। আজিৰ দিনটো আমি অকল খাই ঘূৰি ফুৰিছোঁ। এতিয়া সন্ধিয়াই হৈ গ'লগৈ। দিনটো আমি খাই অকল ঘূৰিয়ে ফুৰিছোঁ আৰু। বিয়া, বাৰ্থডেটো খালোঁ বাৰু, এতিয়া বিয়া খাবলৈ আহি আছোঁ। খোৱাৰ পিছত আপোনালোকক ক'ম। বিয়া খাবলৈ আমি আহি আছোঁ 4টা। আমাৰ পিছফালে আহি আছে লগৰ 2টা, দেখিব পাইছেই। আৰু বাৰ্থডে খাবলৈহে আমি 2টা গৈছিলোঁ, কিন্তু এতিয়া বিয়া খাবলৈ আমি 4টা আহিছোঁ। ৰাস্তা সুধি আমি ফাইনেলি বিয়াখন পাইছোঁহি। আৰু ব'লক একেলগে বিয়াটো খাই লওঁগৈ। ব'লক। হে গাইজ, ফাইনেলি আমি খাবলৈ বহিলোঁ আৰু সোনকালে খাই লওঁ, কাৰণ সন্ধিয়া হৈ গ'ল, সোনকালে ঘৰ যাব লাগে। তেতিয়ালৈকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু আজিলৈ টাটা, বাই বাই।